এ ন ন এই দূৰ একেবাৰে ফলা কৰি দেখিছ Hello everyone, welcome back to my YouTube channel Gosor Vlogs. আপোনালোক সকলোকে দিৱালী আৰু কালী পূজাৰ শুভেচ্ছা জনালো আৰু মই আজি মোৰ ঘৰটো কেনেকৈ ডেকোৰেট কৰিম বলক আপোনালোককো দেখাম এই ভিডিঅ'টোৰ জৰিয়তে। দিৱালী আৰু কালী পূজা উপলক্ষে আমাৰ ঘৰত বাইদেউয়ে এনেকৈ ধুনীয়া কৰি চাকিবোৰ সজাইছে। মই ভাবিলো আপোনালোককো এবাৰ দেখাই দিওঁ। চাকিবোৰ ৰং কৰাৰ পিছত কেনেকা লাগিছে কমেন্টত জনাবচোন পাৰিলে। আৰু এয়া দুপৰীয়া ভাগত মা আৰু বাইদেউহঁতে এনেকৈ ৰংগোলী বনাই আছে আৰু মই একফালে লাইটিনিঙৰ ব্যৱস্থা কৰি আছো। গোটেইখিনি ডেকোৰেশ্যন আপোনালোকে সন্ধিয়া ভাগত দেখি পাব। এতিয়া মই বম কিনিবলৈ আমাৰ টাউনলৈ আহিলো। চাওকচোন কি ভেৰাইটিজ বম আছে। তাৰ পৰাই মই কেইটামান কিনিলো। আৰু বজাৰৰ পৰা আহি পেলাই মই ঘৰত দেখিলো যে এক হুলস্থুলৰ পৰিৱেশ। চালো যে সবকে ডাঙৰ কলপুলিটোহে লাগে। এইখন একেবাৰে চকচকীয়া কৰি আনিছো এইডাল মই ৰাতিপুৱা আহি বাজি থৈ দিছো এডাল তুমি কি এইয়া গোহালি ঘৰত লগাবা ইমান ডাঙৰ এডাল ৰতনৰ ঘৰৰ পিছফালে জেওৰা বুলি ভাবিছা নেকি দাঙি লৈ যাবি যে 10 টোমত কালি আহি চাই থৈ দিছো ও এডাল দেখোন আমাৰ ঘৰৰ দেখোন এই জলফাই গছডালৰ সমান মোটা এইবিলাক নহ'ব এই ন ন এই দূৰ একেবাৰে ফলা কৰি দেখিছ ফলা হৈ কি হ'ল এখন দেখিছা একদম কিডনি উলাই পেলাই কবালে দৌৰ মাৰিব এইবিলাক নহব এইবিলাক নচলিব কিডনি উলিয়াই মাৰ্বল গুটি খেলি দিম ইয়াতে টপিনা মোৰ টপিনা নাই ন ঘাপ মাৰি দেচোন তাত ঘাপ মাৰি ইয়াৰ পৰা নগা আকৌ কবাত পৰিবগে ঘাপটো এখন বৰ ধুনীয়া কৰি আনিছে এই নগাদা চগাদা আছে নগাদা এখন মিচিং দা ফাইনেলি কুলুৱে নিজৰ কলগছটো সিলেক্ট কৰিলে। কবাৰ পৰা কবাতহে পৰিবগে ঘাপটো দেই চাই আহিব ডাঙৰ একেবাৰে এইটো বৰালি মাছৰ কলগছ আৰু এয়াই হ'ল আমাৰ ঘৰৰ ৰাতিৰ ভাগৰ পৰিৱেশটো। ভাবিছো আপোনালোকক দেখাই দিওঁ কেনেকৈ লাগিছে কমেন্টত জনাবচোন পাৰিলে। ভিডিঅ'টো সম্পূৰ্ণ চাব কাৰণ অলপ পিছতে আমাৰ ঘৰৰ ওচৰত দাদা আৰু ভাইটিসকল আহি আছে আমাৰ ঘৰলৈ বম ফুটাবলৈ। আমাৰ বেদান্তই আলফা আনবক্সিং কৰি আছে। এটা ছয়টা আছে এটা ৰঙা আৰু নীলা আমাৰ নিয়ৰে এতিয়া মঞ্চত ৰাইনো বমৰ স্থাপন কৰিছে আৰু অগ্নি সংযোগ কৰিব তাৰপিছতে এই জ্বলিলে দোকানে 4-5 মান আনবক্সিং কৰিলে চাগে নাই এয়া আমাৰ পাৰ্থদাই আনবক্সিং কৰিব এতিয়া আলফা ইয়াতে 5টা বম আছে এতিয়া ফুটাম আমি আলফালে ধৰি যাম দেই আলফালে ধৰি যাম বম ফুটোৱা ভাল লাগিছে দেই ভাল লাগিছে তোমালোকৰ সেইটো জ্বলাইছে যে কিছুমান মানুহ এনেকুৱা ভিখাৰী মানুহ আছে চোৱাচোন চাব ভয় কৰি লাভ নাই এইবিলাক কাম তুমি ভালদৰে জানা একদম এইবিলাক আমি ভয়ে নকৰোঁ এইবিলাক কেয়াৰে জ্বলিছে ফূৰ্তি কৰা প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ নেপালী বস্তি গাঁৱৰ ভাইটিসকলে এনেকৈ দেউচি গাব আহিছে। এতিয়া বাজিছে হ'ল ৰাতি 10টা আৰু মই ওলাই আহিছোঁ আমাৰ ঘৰৰ ওচৰৰ ভাইটিসকলৰ লগত পূজা চাবলৈ।
এতিয়া আহি পাইছোঁ আমাৰ 1 নম্বৰ ৱাৰ্ডত থকা কালী পূজাটোলৈ। দাদাসকলে বহুত ধুনীয়াকৈ পাতিছে পূজাটো। মই ভাবিছোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। শেষত আপোনালোকক পুনৰ এবাৰ দিৱালীৰ শুভেচ্ছা জনালোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।